মোৰ বন্ধুজনে জালখিনি গোটেই মানে জব লাগি আছে বহুত কেইখন আছে জাল এই চাচা ৰোজ এইখন জাল আমাৰ এইখন জালক একচুৱেলি লাঙি জাল বা ফাঁচি জাল বুলি কয় না লাঙি জাল বুলি কয় না লাঙি জাল বুলি কয় আপোনালোকৰ জেগা কি বুলি কয় মানে হেল্ল' বন্ধুসকল গুড ইভিনিং সকলোকে নমস্কাৰ জনাই মই ইউটিউব চেনেল PNB ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি আজি বিশেষ এটা কামৰ কাৰণে আহিছোঁ আমি আজি জাল পাতিম জাল মাছ ধৰাৰ কাৰণে যিসকল বন্ধুৱে এনেকৈ মাছ ধৰি পাচি সকলোৱে কমেণ্ট কৰিব জনাব কেনে লাগে আহকচোন আমি জাল পাতাৰ কাৰণে যোজা কৰোঁ আজি কিমান মাছ লাগছি ধন্যবাদ তো বন্ধুসকল আমি জেগাটো চাই ল'লোঁ চাই পেলাই এইখিনিতে পাতিম আমি কি ধুনীয়া পানী বৈ আছে এইখিনি টাইমত একচুৱেলি পানী বৈ থকাত মানে মাছবিলাক উজুৱাইতো সেইকাৰণে অলপ য'ত পানী বৈ আছে সেই জেগাতহে এই মানে জাল পাতিব লাগে তো আহকচোন আমি জালখন পাতি লওঁ ভালকৈ মোৰ বন্ধুজনে এই জালখিনি গোটেই মানে য'ত বিলাগি আছে বহুত কেইখন আছে জাল এই চাচা ৰোজ মোৰ বন্ধুৱে মানে জাল পাতাৰ কাৰণে ৰেডি কৰি আছে বহুত কেইখন জাল আছে একচুৱেলি পানী বেছি নাই ন মাছ লাগব না নালগে ৰোজ মাছ লাগব না নালগে তো বেলেগ চাইডে গোটেই বানপানী কিন্তু আমাৰ চাইডে বানপানী অলপো নাই পথাৰত খেতি হোৱাকে কিবাকে বানপানী অলপ হুঁচিয়াৰ কিন্তু বানপানী হিচাপে নহয় মানে এনে পথাৰত ডবলবিলাক ফুল হৈছে বা বহুত দীঘল দীঘল জালখান তো মোৰ বন্ধুজনে জালখন পাতি আছে আমাৰ গাঁৱৰ গধূলিৰ পৰিৱেশ এইখন জাল আমাৰ ইয়াত এইখন জালক একচুৱেলি লাঙি জাল বা ফাঁচি জাল বুলি কয় না লাঙি জাল বুলি কয় না লাঙি জাল বুলি কয় আপোনালোকৰ এই জেগাত কি বুলি কয় মানে কমেণ্ট কৰি জনাই দিবচোন তো আমি জাল পাতি পেলাই এতিয়া ঘৰত গৈ আছোঁ আমার গোটেই হিরোবিলাক এগুলা এফালে পিছফালে এটা হিরো আছে আর আসলতে সিমান টাইমৰ যিটো পৰিৱেশ
সেই পৰিৱেশটোত ঘূৰিয়ে ভাল লাগে। ধুনীয়া পৰিৱেশ একদম, গধূলিৰ পৰিৱেশ, বৰষুণ আহি পেলাই মানে বৰষুণ এৰি পেলাই কি ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। ৰাস্তাত কোনো ধূলি নাই, ধুনীয়া ৰাস্তা। তো এইখন আমাৰ সৰু নদী, আমি লেব্ৰা নদী বুলি কওঁ। যি নহওক, লেজা হওক, দং হওক, আমি নদী বুলিয়ে কওঁ, লেব্ৰা নদী। ইয়াতে আমি সৰুতে মানে এইখন দলঙৰ পৰাই, আগতে কাঠৰ দলং আছিল, সেই দলঙৰ পৰা মানে উল্টা দিছিলোঁ, জাপ দিছিলোঁ। আৰু বানপানী হ'লেতো ক'বাই নালাগে আৰু মানে